সংস্কৃতিটো জীয়াই ৰখাটো জানো চৰকাৰৰ দায়িত্ব নহয়। এই দেশৰ নাগৰিক হিচাপে, এই ৰাজ্যৰ নাগৰিক হিচাপে এই জনগোষ্ঠীবিলাকৰ ভাষা সংস্কৃতি জীয়াই ৰখাটো চৰকাৰে দায়িত্ব বুলি আমি ভাবোঁ। তো সেইকাৰণে আজি কোনোবাই এটা ভাষাক যিমান প্ৰাধান্য দিছে, কোনোবাই এটা ভাষাক ইমান অগ্ৰাহ্য কৰাৰ কাৰণটো কি আমি বুজিবলৈ পোৱা নাই। গতিকে অসমীয়া ভাষা ৰাজ্যিক ভাষা, এইটো দুনাই ক'ব নালাগে। অসমীয়া মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন হৈ আছে, এইটো দুনাই ক'ব নালাগে। আজি অসমীয়া ভাষাৰ কাৰণে বড়ো ভাষা ভাবুকি নহয়, অসমীয়া ভাষাৰ কাৰণে মিচিং ভাষা ভাবুকি নহয়, ৰাভা ভাষা ভাবুকি নহয়, তিৱা ভাষা ভাবুকি নহয়, কাৰ্বি ভাষা ভাবুকি নহয়। অসমীয়া ভাষাৰ কাৰণে হয়তো ইংলিছ ভাবুকি হ'ব পাৰে, বা অসমীয়া ভাষাৰ কাৰণে কোনোবা বেংগলী ভাবুকি হ'ব পাৰে। সেই ভাষাবিলাকক টাৰ্গেট কৰি কিবা পলিচি লোৱাত আমাৰ ক'বলগীয়া নাই। কিন্তু আজি এই নীতিত কিয় সেই নীতিবিলাকত, সেই ডিক্লাৰেশ্যনবিলাকত এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ যিবিলাক থলুৱা যিবিলাক ভূমিপুত্ৰ, এই ভূমিপুত্ৰসকলৰ ভাষা ভাষী ৰক্ষণাবেক্ষণৰ কাৰণে কিয় পলিচি নাই, সেইটোহে মই চৰকাৰৰ ওচৰত প্ৰশ্ন কৰিছোঁ। গতিকে কোনোবা ভাষাটো যদি তেখেতসকলে ৰক্ষণাবেক্ষণ দিব বিচাৰিছে, চবৰে ভাষা ৰক্ষণাবেক্ষণ দিয়ক। আজি অসমত ৰাজ্যিক ভাষা অকল অসমীয়া কিয় হ'ব? আজি বড়ো ভাষাও হ'ব লাগিব। মিচিং, তিৱা, ৰাভা যিমান খিলঞ্জীয়া আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে, যিসকলে ইয়াৰে ভূমিপুত্ৰ হয়, সেইসকলৰ ভাষা সংস্কৃতিও সমান মৰ্যাদা পাব লাগে, সেইটো আমি বিচাৰোঁ। আৰু অইন পিনেদি আজি যিটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, বড়ো যিটো মিডিয়াম সদায় মাহী আৰু চকুৰে চাই আহিছে। আমি যোৱাকালিৰ পৰা আলোচনা কৰি আছোঁ, আজিও কৰিম। বড়ো ভাষাৰ কাৰণে, বড়ো মিডিয়ামৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট আমি বিচাৰিছিলোঁ। বড়ো মিডিয়ামৰ এডুকেশ্যনটো আজিলৈকে বহুত সমস্যাৰ জৰ্জৰিত। আমাৰ পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নাই, স্কুলবিলাক প্ৰভিন্সিয়েলাইজ কৰা নাই, টিচাৰ ট্ৰেইনিং ইনষ্টিটিউটবিলাক নাই, বহুত সমস্যা আছে। কিতাপ সময়মতে নাপায়। এই গোটেই কথাটো লৈ পেলাই আমি চৰকাৰক কৈছোঁ যে অতি শীঘ্ৰে বড়ো মিডিয়ামৰ কাৰণে এটা ছেপাৰেট ডাইৰেক্টৰেট সৃষ্টি কৰি দিব লাগে। আৰু তাত আমাৰ দৃষ্টিগোচৰ হৈছে 14 নম্বৰ যিটো ডিক্লাৰেশ্যন, তাত আছে যে বড়ো শান্তি আলোচনা, যিটো পিচ এগ্ৰিমেণ্ট, সেইটো তেখেতসকলে এক্সপেডাইট কৰিব। আমি সেইটোকে বিচাৰিছোঁ। কাৰণ বিজেপি চৰকাৰৰ এটা ডিক্লাৰেশ্যন আছিলে যে পাৱাৰত অহাৰ লগে লগে 6 মাহৰ ভিতৰতে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী সমস্যা সমাধান কৰিম। 2014 পৰা এতিয়া 6 বছৰ হ'বলৈ গৈ আছে, পুনৰ চৰকাৰ আহিল, কিন্তু উগ্ৰপন্থী সমস্যাৰ যিটো নীতি, সেই নীতিটো এতিয়ালৈকে আমি এটা বাস্তৱত ৰূপায়িত হোৱা দেখিবলৈ পোৱা নাই। সেইকাৰণে আমি চৰকাৰক আহ্বান কৰিছোঁ, শান্তি স্থাপন কৰিব লাগিব। হিংসা আমি নিবিচাৰোঁ। এটা অহিংসা এটা পৰিস্থিতি আমাক লাগে, শান্তি আমাক লাগে, উন্নতি আমাক লাগে। সেইকাৰণে যিবিলাক যুৱকসকল আজি সশস্ত্ৰ সংগ্ৰামত জড়িত হৈ পেলাই নিজৰ ভৱিষ্যত ধ্বংস কৰি ল'ব লগা হ'ল, সেই যুৱকসকলক মেইন ষ্ট্ৰীমত আনিব লাগে, শান্তি প্ৰতিষ্ঠা কৰিব লাগে, আৰু উগ্ৰপন্থী সমস্যা স্থায়ী সমাধান কৰিব লাগে। কিন্তু সমাধান কৰিবলৈ যাওঁতে যাতে চাব লাগে যে সমস্যা যাতে জীয়াই নাথাকে। তেখেতসকলে সংগঠনটোৱে শেষ কৰিব বিচাৰিছে, ইছ্যুটো শেষ কৰিব বিচৰা নাই। সেইকাৰণে মই কৈছোঁ তেখেতসকলক, আমি নিখিল বড়ো ছাত্ৰ সন্থাই আহ্বান কৰিছোঁ যে এই তেখেতসকলে সমস্যাটো সমাধান কৰিব লাগে, অকল সংগঠনটো টাৰ্গেট কৰিব নালাগে। আমাৰ কথা স্পষ্ট যে PSC চুক্তি হৈ গ'ল 93, BTC চুক্তি হৈ গ'ল 2003। এতিয়া আমি কৈছোঁ যে ভাৰতৰ নাগৰিক হিচাপে যি অধিকাৰ ভাৰতৰ সংবিধানত আছে, এই সংবিধানৰ অধিকাৰবিলাক আমাক কিয় চৰকাৰে নিদিয়ে? আমি এটা ৰাজ্য বিচাৰি আন্দোলন কৰি আছোঁ। আমাৰ চকুৰ আগতে উত্তৰাখণ্ড, ঝাৰখণ্ড, ছত্তীশগড় হৈ গ'ল, আমাৰ চকুৰ আগতে তেলেংগানা ৰাজ্য হ'ল, আৰু ভাৰত চৰকাৰৰ এজন বিজেপিৰে এজন MPয়ে শেহতীয়াভাৱে পাৰ্লিয়ামেণ্টত এটা প্ৰাইভেট মেম্বাৰ বিল আনিছে বিদৰ্ভৰ কাৰণে। কিন্তু আজি বড়োলেণ্ডবাসীসকলে বা বড়োসকলে মেইন ষ্ট্ৰীমক সদায় ছাপোৰ্ট দি আহিছে, ইণ্ডিয়ান যিটো ফিলচফি সদায় একচেপ্ট কৰি আহিছে। ইয়াৰ পিছত আমাৰ উন্নয়নৰ কাৰণে, আমাৰ নিৰাপত্তাৰ কাৰণে কিয় এটা আমাক ৰাজ্য দিব নোৱাৰে? কিয় আমাক সেই অধিকাৰবিলাক দিব নোৱাৰে, যি অধিকাৰবিলাক বিভিন্ন প্ৰান্তত তেখেতসকলে প্ৰদান কৰিছে? গতিকে আজি আমি চৰকাৰক কৈছোঁ যে যদি ভাৰত চৰকাৰে কিবা এটা পলিচি লয়, এই পলিচিটো ইনক্লুচিভ হ'ব লাগে, স্থায়ী হ'ব লাগে, আৰু এবাৰৰ কাৰণে বড়োলেণ্ড সৃষ্টি কৰাৰ লগতে প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়োসকলৰ ৰাজনৈতিক অধিকাৰ প্ৰদান কৰিব লাগে। আৰু ইয়াৰ একে সময়তে কাৰ্বি আংলঙৰ যি ভূমিপুত্ৰ বড়োসকলৰ LST হিল ষ্টেটাছ, যিটো BTC চুক্তিত আছিলে, আজিলৈকে ইমপ্লিমেণ্ট হোৱা নাই, এইটো একে সময়তে ইমপ্লিমেণ্ট কৰিব লাগে, সেইটো আমি কৈছোঁ। আৰু বাকী যি উন্নয়নৰ কাম, আজি চৰকাৰে কোচ ৰাজবংশীসকলক কিবা কাউন্সিল দিছে, আমাৰ ইয়াত ক'বলগীয়া নাই। উন্নয়নৰ বা ৰক্ষণাবেক্ষণৰ অধিকাৰ তেখেতসকলৰো আছে, সেইটো দিয়ক।
আজি আপাৰ আসামত যিটো তেখেতসকলে কাউন্সিল দিছে সেইটো আমাৰ ক'বলগীয়া একো নাই কোনোবা জাতি জনগোষ্ঠীৰ কিবা ধ্বংস কৰি পেলাই দিয়াটো আমি নিবিচাৰোঁ কিন্তু আজি বড়োলেণ্ডৰ ক্ষেত্ৰত কেইজনমান মানুহে যিটো উঠি পৰি লাগিছে বড়ো বিৰোধী বড়ো সংগঠন খুলি পেলাই এইটো দিলে বড়ো ধ্বংস হ'ব এইটো দিলে বড়ো ধ্বংস হ'ব ইমান বছৰে আমি অসমতে থাকিলোঁ যে অসমত আমি নিজৰ অধিকাৰৰ কাৰণে সংগ্ৰাম কৰি আছোঁ কিন্তু তেখেতসকলে আজি পুনৰ আমাকহে আঙুলি দেখাইছে যিসকলে আজি ঠগ প্ৰবঞ্চনাৰ বলি হৈছে যিসকলৰ আজি 5,000 মানুহ শ্বহীদ হ'ব লগা হ'ল ইমান টেষ্ট দিব লগা হ'ল সা সম্পত্তি ধ্বংস হ'ব লগা হ'ল তেনেকুৱা সময়ত আজি পুনৰ আমাকহে আঙুলি দেখাই পেলাই বড়োসকলক যিটো কথা ক'বলৈ বিচাৰিছে ইয়াৰ কোনো মানে যুক্তি নাই এইটো এটা মিনিংলেছ কথা সেইকাৰণে আজি বড়ো অনাবড়ো সৃষ্টি কৰি পেলাই বড়ো আন্দোলনটো মুখিমূৰ কৰিব যিসকলে ওলাইছে এইটো কেতিয়াও ছাকচেছ নহয় এইটো সদায় ফেইল হ'ব আৰু এইটো লৈ পেলাই আমি চিন্তিত নহয় আমাৰ সংগ্ৰাম আমি চলাই লৈ যাম 6টা জনগোষ্ঠী ST যিটো কথা সেইটো চিচিটোৱা হিচাপে বিৰোধ কৰি অহা হৈছে নিখিল বড়ো ছাত্ৰ সন্থাই আমিও অপ'জ কৰিছোঁ কাৰণ তেখেতসকলে ইমান এডভান্স কমিউনিটি আৰু ইমান পপুলাছ কমিউনিটিক ST দিলে ক্ষুদ্ৰ ক্ষুদ্ৰ STবিলাকৰ একোৱেই নাথাকিব আৰু STটো তেনেকুৱা খুজি লোৱা বস্তু নহয় দাবী কৰি লোৱা বস্তু নহয় আমি ST দাবী কৰা নাই ভাৰত সংবিধান যেতিয়া ৰচনা কৰিছিলে ভাৰত স্বাধীন হোৱাৰ পিছত সেই সময়ত ডক্টৰ আম্বেদকাৰ আৰু সেই সময়ৰ নেতৃত্বই ৰিচাৰ্চ কৰিছিলে ষ্টাডি কৰিছিলে কোন কোন জনগোষ্ঠী ST হ'ব পাৰে আৰু সেইসকলক সেই সময়তে ST কৰি থৈ গ'ল এতিয়া নতুনকৈ আৰু ST হোৱাৰ কোনো তেনেকুৱা কথা আমি দেখিবলৈ পোৱা নাই আৰু সংবিধানৰ যিখিনি ক্ৰাইটেৰিয়া আছে সেই ক্ৰাইটেৰিয়াটো তেখেতসকলে বহুতে ফুলফিল নকৰে আৰু ফুলফিল নকৰা জনগোষ্ঠীবিলাকক ST কৰিলে সংবিধানক অৱমাননা কৰা হ'ব সংবিধানক ডাইলুট কৰা হ'ব আৰু অসম চৰকাৰ ভাৰত চৰকাৰে যদি নিজৰ সংবিধানখন ডাইলুট কৰিবলৈ বিচাৰিছে আমাৰ তৰফৰ পৰা আমি সমৰ্থন কৰিব নোৱাৰোঁ সুপ্ৰিম কোৰ্টত কেছ হ'ল আৰু সেই সংগ্ৰামটো আমি কোনোদিনে মানে আমাৰ পৰা আমি বিৰোধ কৰা নাই আৰু অসমীয়া জনগোষ্ঠীয়ে নিজৰ ৰক্ষণাবেক্ষণৰ কাৰণে যিবিলাক সংগ্ৰাম কৰিছে সেই সংগ্ৰামৰ আজি সমৰ্থন দি আহিছোঁ আগতো সমৰ্থন দিছোঁ এতিয়াও সমৰ্থন দিছোঁ অকল বৰ্তমানৰ যিটো পৰিস্থিতি যদি সোধে যে আপোনালোকে ইয়াত মানে কিয় নাই ইয়াত কিয় নাই আমাৰ মৰেল ছাপৰ্টটো সদায় আছে অসমীয়া ভাষা জীয়াই থাকক অসমীয়া সংস্কৃতি জীয়াই থাকক অসমীয়া জনগোষ্ঠী সকলো দিশৰ পৰা সুৰক্ষা হওক এইটো আমি সদায় বিচাৰোঁ খিলঞ্জীয়া মানুহ সুৰক্ষা পাওক ট্ৰাইবেলসকলে সুৰক্ষা পাওক সেইটো আমি সদায় বিচাৰোঁ ইয়াত আমাৰ কোনো বিৰোধ নাই কোনো আমাৰ ডিমত নাই কিন্তু যিটো মানে হিংসাত্মক ৰূপত যিটো সংগ্ৰাম মানে এতিয়া আৰম্ভ হৈছে যে ইয়াত অকল সদৌ অসম ছাত্ৰ সন্থা নেতৃত্ব দিছে যদিও আৰু বহুত মানে ইয়াত জড়িত হৈছে ইলেমেণ্ট যিসকলে আজি যেনেকৈ ধৰণৰ পৰিস্থিতিবিলাক হৈছে আমি বড়োলেণ্ড অঞ্চলত পুনৰ এটা জুই জ্বলাবলৈ আমাৰ মন নাই যোৱা 30 বছৰে ইয়াত বিভিন্ন ভাইলেন্স হৈ গ'ল আৰু ইয়াৰ কাৰণে আমাকে জগৰীয়া কৰিছে সংগ্ৰামটো আমি কৰিছিলোঁ নিজৰ অধিকাৰৰ কাৰণে ভাইলেন্সটো কোনোবাই কৰিলে জুই কোনোবাই জ্বলালে ইয়াৰ পিছত কিন্তু জগৰীয়া কৰিলে বড়োসকলক আজি বড়ো উগ্ৰপন্থী কৰিবলৈ কয় বড়োসকলক মানে উগ্ৰ জাতীয়তাবাদ বুলি কয় জাতীয়তাবাদ চবেই কৰে কিন্তু আমি কোৱাৰ লগে লগে বড়ো জাতীয়তাবাদ বুলি কয় আৰু আমাৰ ইয়াত যদি জুই জ্বলে ইয়াত বড়োসকলে জগৰীয়া গতিকে আজি আমি পুনৰ যি সময়ত আমাৰ শিক্ষা দীক্ষা আমাৰ নৱপ্ৰজন্মক অহিংসাৰ নীতিৰে আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ আমাৰ নিৰাপত্তা থাকিবই লাগিব ইয়াৰ কাৰণে সংগ্ৰাম আমি কৰিম কিন্তু পুনৰ আমি জুই জ্বলোৱা পৰিস্থিতি ইয়াত আমি কৰিবলৈ মানে মানসিকভাৱে প্ৰস্তুত নহয় কিন্তু ইয়াৰ অৰ্থটো এই নহয় যে আমি এই সংগ্ৰামটো মানে অৱমাননা কৰিছোঁ এই সংগ্ৰামক সমৰ্থন নাই আমাৰ মৰেল ছাপৰ্ট সদায় আছে জাতি জীয়াই থাকিব লাগে জাতি নিৰাপত্তা পাব লাগে ইয়াত কোনো ডিমত নাই